Hey বন্ধুসকল ওয়েলকাম টু মাই চেনেল হাইবলগীয়া মোৰ পৰিচয় ক'বলৈ গ'লে মোৰ নাম সুনীল তো আপোনালোকক পুনৰ স্বাগত জনাইছোঁ মোৰ এই হাইবলগীয়া ইউটিউব চেনেলত আৰু এবাৰ পুনৰাই সোমোৱাবলৈ তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এই ভিডিঅ'তে কোৱা সকলোবোৰ দৃশ্য এটা মনোৰঞ্জন প্ৰফেচৰ বনোৱা গৈছে। অনুগ্ৰহ কৰি ইয়াক মনত নলোৱা আৰু ধেমালি বুলি মোক ক্ষমা কৰি দিব। তো বন্ধুসকল আমি চবেই বাথৰুমত যাওঁৱেই আৰু বাথৰুমত গৈ কিনে কেতিয়াবা গা ধুওঁ আৰু গা ধুওঁতেনো কেতিয়াবা গান গাই ফুৰোঁ। কিন্তু ইয়াত আপোনালোকক মই এনেকুৱা মানুহ দেখ পাইছোঁ যিজনে নেকি বাথৰুমত গান গোৱাটো বাদ দিও নাচিবহে ধৰিছে। খেৰ নাচাটো বেয়া কথা নহয়, কিন্তু নাচা সময়তেনো ভৰিতে গ্লাছ সুমিয়াই ল'ব লাগেনে? কি যে মূৰ্খ আৰু দেই। আৰু আপোনালোকে নিজেই চাই লওক এইবোৰ মূৰ্খকেইটাৰ আৰু কি কথা ক'ব। আপোনালোকে দেখিলেনে বাৰু একো বস্তু নাপালে আৰু ভৰিত সোমাবলৈ গ্লাছ তোকেই সুমিয়াব লাগে আৰু কি যে ক'ব আৰু বেচেৰা তোক ছোৱালী বনিব মন গৈছে নেকি? আপোনালোকক দেখাব বিচাৰিছোঁ ৰিয়েল লাইফ স্পাইডাৰমেন, যি আপোনালোকে সঁচাই শুনিলে ৰিয়েল লাইফৰ স্পাইডাৰমেন। আপোনালোকে চবেই স্পাইডাৰমেন ফিল্মটো চাইছে চাগে, য'ত নেকি স্পাইডাৰমেনে নিজৰ শক্তি হেৰুৱাই যেতিয়া পুনৰাই উভতাই পোৱা নিচিনা অনুভৱ হয় আৰু যেতিয়া নেকি সি ওপৰ এটা জেগাৰ পৰা যেতিয়া নেকি নিজৰ জালটো এনেকৈ পেলাই কিনে যিটো চিঞৰত দিয়ে হু কৰি কিনে সেইদৰে ইয়াতো ঠিক একেই নিচিনাকৈ হয়। বাৰু আপোনালোকে এবাৰ চাই লওকচোন। স্পাইডাৰমেনটো বাৰু বাদ দিয়ক, যদি আপোনালোকৰ নাচিবলৈ ভালদৰে নাহে, আপোনালোকৰ যদি নাচিবলৈ বহুত ভালকৈ ইচ্ছা আছে কিন্তু আপোনালোকৰ নাহে, তেতিয়াহ'লে এইটো ভিডিঅ'টো চাই লওক। এইটো চোৱাৰ পাছত আপোনালোকক নাচিবলৈ 100% আহিব। এবাৰ চাই লওক, তাৰপিছতেহে ক'ব। এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে অলপ হ'লেও নাচিবলৈ আহিলেনে বাৰু? যদি আহিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যে মোৰ ভিডিঅ'টো কেনেকৈ লাগিছে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকৰ মোবাইলত নটিফিকেশ্যন দিয়ক। তো বলক আৰম্ভ কৰোঁ আৰু এটা বেলেগলৈ। এটা কথা কওঁ যে এই ভিডিঅ'ত দেখুওৱা দৃশ্যটো আপোনালোকে ঘৰত কৰিবলৈ চেষ্টা নকৰিব, আৰু যদি আপোনালোকে কৰে তেতিয়াহ'লে ইয়াৰ নিচিনাকৈ আপোনালোকেও দুখ পাব। এইজনেতো কেৱল পেটতে দুখ পাব, আপোনালোকে কৰিলে যে ক'ত দুখ পাব সেইটোতো বাৰু মই ক'ব নোৱাৰোঁ। যদি আপোনালোকে কৰিব বিচাৰে নিজৰ ইচ্ছাত কৰিব। আপোনালোকে বাৰু জীৱনত এনেকুৱা এটা ৰেচ দেখিছেনে বাৰু যিটো নেকি আৰম্ভ হোৱাৰ লগে লগে শেষ হৈ যোৱা? যদি দেখা নাই, যদি চোৱা নাই, তেতিয়াহ'লে এবাৰ চাই লওক চকুটো ডাঙৰ কৰি কিনে ভাই, মজাই বেলেগ লাগিলে দেই এইটো চোৱাৰ পাছতে। আপোনালোকে এবাৰ চাই কিনে মজাটো লৈ লওক বাৰু। Here goes. গয়া খতম টাটা বাই বাই, ঠিক একেদৰে হৈ গ'ল চালা সিহঁতৰ লগতে। ৰেচটো ষ্টাৰ্ট হ'ব ক'ত আছিলে একেই হৈ থাকিলে আৰু বলক সেইটো বাদ দিব ৰেচৰ কথাটো। আপোনালোকক মিলাম আজি মদাহী বাইদেউজনী, যিজনী বাইদেউ নেকি বহুত মদ খাই কিনে নিজৰ ৰুম বিচাৰি ফুৰিছে আৰু নিজৰ ৰুমৰ দৰ্জাটো খুলিব নোৱাৰি কিনে ক'ত পাই গ'ল আৰু নিজে চাই লওক এবাৰ দৰ্জাটো বাৰু খুলিবৰ কাৰণে ক'ত গ'ল বাইদেউজনী। তো দেখিলেনে বাৰু? সেইবাবে বেছিকৈ খোৱাটো বেয়া বুলি। তো আজিৰ ভিডিঅ'লৈ ইমানে, আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে। তো আপোনালোকেও মদ নাখাব, নহ'লে এইজনী বাইদেউৰ নিচিনাকৈ দৰ্জা বিচাৰি ফুৰোঁতে নিজৰ চকুত দুটা তুমি ফুটাই ল'বলগীয়া হ'ব আৰু মাথাটো ইমান ডাঙৰকৈ ফুলাই ল'বলগীয়া হ'ব। তো আৰু এটা ভিডিঅ'লৈ লগ পাম এনেকুৱাই হাঁহি উঠিবলগীয়া। তো আপোনালোকৰ পৰা বিদায় লৈছোঁ, বাই বাই।